হৈ আছে নেকি সেইবিলাক মই এতিয়াও পৰা নাই। মোৰ প্ৰিয় গান বিহুৰ দিনৰ পিছত শুনিলোঁ, বহুত দিনৰ পিছত শুনিলোঁ। থেংক ইউ মিণ্টু বৰ্মন, আপোনাৰ প্ৰিয় গীত সেইটো। ঠিক আছে, এটা গান গাব দি আছোঁ, তাৰপিছত আমাৰ লাইভটো সমাপ্ত কৰিছোঁ আজিৰ কাৰণে। আৰু এইটো গীতৰ পিছতে আমাৰ লাইভটো সমাপ্ত কৰি দিছোঁ। সকলোৱে যদি কিবা ভুল ভ্ৰান্তি হৈছে বা কিবা যদি ভুল কৰিছোঁ তো সকলোৱে যাতে ক্ষমা কৰি দিয়ে আৰু আশীৰ্বাদ কৰে, মোকো আশীৰ্বাদ কৰে, বিপ্লৱকো আশীৰ্বাদ কৰে। বিপ্লৱৰ আজি চেনেলত মই আহিছোঁ আৰু বিপ্লৱে মোক এইখিনি সুবিধা দিছে, খুব ভাল লাগিছে। তিলপুখুৰী বইজ যিটো চেনেল আছে ইউটিউব চেনেল, আগবাঢ়ি যাওক, আগলৈ যাই কিনে বহুতখিনি ছাবস্ক্ৰাইবাৰ হওক আৰু যাতে তেওঁলোকে ভালকৈ ভিডিঅ' চিডিঅ'বিলাক গোটেই দি থাকিব পাৰে। তো যিহেতু শেষ কৰিবলৈ ওলাইছোঁ, তো বিহুৰীয়া গীতটি গাইছোঁ, বিহুগীতে গাইছোঁ। যদি কি গাম বিচাৰি নাপাব মানে, ইমান গীত আছে মানে। ইমান গীত আছে, কেনেকৈ বিচাৰি পাব? বহুত ভাল হৈছে। থেংক ইউ, আগুৱাই যাওক। থেংক ইউ বিন্দাছ লাইফ, মই বহুত ভাল পাওঁ। থেংক ইউ। আৰু অভিজিত, তুমি এতিয়াহে আহিছা, সোনকালে আহিম বুলি কৈ। গাই আছে হা। আচ্ছা, খুব ভাল যোজনা টাইপেদি গীত গাইছোঁ, পাপন দাৰে গীত গাইছোঁ আৰু বিচাৰি নাপালোঁ আৰু বেলেগ গীত। তো শেষৰ গীত যিহেতু, তো অলপ বিহু গীত গাই কিনে আমি সামৰিছোঁ। যিহেতু আমি অসমৰ, বিহু আমাৰ প্ৰিয়, বিহু আমাক লাগেই, কিন্তু আমি মিছ কৰিলোঁ বিহুখিনি বহুত। 2 বছৰ ধৰি আমি বিহু কৰিব নোৱাৰিলোঁ। এই বছৰৰ মানে এনেকুৱা হ'ল, 2খন প্ৰগ্ৰাম কৰিলোঁ। 2খন প্ৰগ্ৰাম কৰাৰ পিছত বিহু লকডাউনে পৰি গ'ল। নহ'লে আৰু যোৱা বছৰত, এই বছৰৰ আগৰ বছৰটো মানে প্ৰগ্ৰাম নহ'লে। তো এইবাৰ ভাবিছিলোঁ হ'ব বুলি, কিন্তু নহ'ল। মানে বিহু প্ৰগ্ৰাম কৰিয়ে ভাল লাগে। তো এটা বিহু গীত গাইছোঁ যোজনা টাইপৰ, পাপন দাৰ। ঐ বেলি বিহুতি ৰমকে জমকে, ঐ নাহৰ ফুল ফুলি ঐ বতৰ, নাহৰ ফুলৰ গন্ধে পাই লাহৰি ততে নাই ঐ গোচকত ভাঙি যায় যঁতৰ, ঐ পাক পাকে পাক চন্দত মৰিয়নি মাজুলী কিমান বাট, ঐ ইফালে নেচাবি সেইফালে নেচাবি মাজতে নাচি থাক, নাচোনত লাগিব পাক, পাক পাকে পাক পাকে নাচোনত লাগিব পাক, দোকানৰ খিলি পান সৰু ফুল দুখন কিনিবা, সৰু ফুল দুখন কিনিবা, সৰু ফুল দুয়ো বহি ছাল পিৰাত খাম, ফুলামকৈ বিচনী সৰু ফুল তুমি বিচি দিবা, জয়সাগৰ শুৱনি সৰু ফুল দোকানে বজাৰে, সৰু ফুল দোকানে বজাৰে, সৰু ফুল তোমাৰ কোলা টোপনি যাম, দোকানৰ সৰু ফুল দুখন কিনিবা, সৰু ফুল দুখন কিনিবা, সৰু ফুল তোমাৰ কোলা টোপনি যাম। থেংক ইউ। আৰু মানে ইমান গৰম লাগি আছে, গৰমৰ কাৰণে অলপমান অসুবিধা হৈ আছে সেইটোৱে। থেংক ইউ। আজিলৈ লাইভটো সমাপ্ত কৰিছোঁ, আৰু কিবা ভুল ভ্ৰান্তি হ'লে আগলৈ দেখাই দি থাকিব। শুভৰাত্ৰি, ধন্যবাদ। ধন্যবাদ।